Hello, welcome back to my YouTube channel guys. তো অন্য আপোনালোকলৈ ওয়েলকাম আৰু আজি ভিডিঅ'টো বনোৱা নামা হৈছে কাৰণ আজি হ'ল মানে 23 তাৰিখ আৰু আজি পুৰা হাই ভল্টেজ খেলা আছে ইণ্ডিয়া আৰু পাকিস্তান। তো গাইস মিছ কৰিব নোৱাৰে এখন খেলা কাৰণ বহুত ধামাকা জানে আপোনালোকে। তো কি হয় তো এই ব্লগটো সকলোৱে গম পাব মানে চাই থাকক মানে এনে অলপ ফুৰিব আহিছোঁ অলপ গাইস। তো গম পাই যাব তাৰপিছত কি হয় কি নহয় তো ব্লগটো একদম শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ' লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগত বেলেগ বজাই দিব আৰু চাই থাকক ভিডিঅ'টো গাইছ। তো গাইছ এতিয়া বাজিল 1:30 হ'ব আৰু তো আজি মানে খেলা আৰম্ভ হ'বলৈ হৈ আছে। তো মোৰ লগত আছে চাওক তো মোৰ লগত আছে নানু আৰু মাজত আছে নানু। তো কোন যাব আজি খেলাত? আজি ইণ্ডিয়া। তো গাইছ ইণ্ডিয়াতো যাব লাগব আজি কাৰণ ধামাকা খেলা চলি আছে আৰু নানুক বহুতে সুধি আছে K19 উঠোৱা নাই। তো আজি উঠাই দিলোঁ হাঁহি এটা মাত দি দে নানু আৰু মই এতিয়া আজি খেলা চাম। তো আপোনালোককো দেখুৱাই আছোঁ চাই থাকোঁ ভিডিঅ'টো কি হয় মানে কি ঘটে খেলাখনত তো গম পাই থাকিব। তাৰপৰা আমি মানে জংঘালত আছোঁ অলপমান জংঘালত না আমাৰ মানে ঘৰৰ পিছফালে আছোঁ। তো এনে মানে গাইছ মানে এটা এনেকুৱা ভিডিঅ' বনাম বুলি মানে জংঘালী টাইপ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো আপোনালোকে লাগে নাই ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব। যদি অলপ কমেণ্ট বেছি কৰি হয় আমি সেইটো কৰিব চেষ্টা কৰিম। নানু আৰু মই কৰিম সেই ভিডিঅ'টোত মানে জংঘালী চিষ্টেম। তো সেনেকুৱা এটা কৰিম ইয়াতে কৰিম সেইখিনি জেগাতে। তো আপোনালোকে মানে লাগে নালাগে কমেণ্ট কৰি জনাই দিব প্লিজ। তো এতিয়া খেলা চাব বোলো। তো গাইছ এতিয়া মানে আমাৰ ইণ্ডিয়াই ফাৰ্ষ্ট বলিং কৰিছিল আৰু পাকিস্তানে কিমান ৰান কৰিছে 159 কৰিছে। তো আমাক ইণ্ডিয়াক লাগে 160 হ'বলৈ। তো গাইছ মানে ভাল খেলিছে ইণ্ডিয়াৰ বলিং ভাল কৰিছে বুলি ক'ব লাগিলে হাৰ্দিক পাণ্ডিয়া অলপ ভালে কৰিছে বেছিকৈ ভাল কৰিছে। আৰ্শদীপ সিঙে য'ত বাবাৰ আজম আৰু ৰিজৱানক আউট কৰি দিছে একদম খাতাৰনাক বেটছমেন দুটাক আউট কৰি দিছে। আৰু এতিয়া ইণ্ডিয়াই বেট ধৰিব। তো বলকতে এতিয়া ইণ্ডিয়াই বেট ধৰিব। তো চাই থাকক ভিডিঅ'টো। তো গাইছ খেলাখন মানে শেষ হ'ল এনেকুৱা এটা মজা লাগিছে ন খেলাখন চাই আপোনালোকে পাগল হৈ গ'ল হয় কি একদম খেলা নে কি কয় কেনে লাগিছে? তো এনেকুৱা এটা খেলা মানে মই চাই পোৱা নাছিলোঁ এনেকুৱা খেলা মানে একদম মজা লাগিছে। আৰু গাইছ আপোনালোকে যদি খেলাখন চাইছে তো গমেই পাইছে কি এনেকুৱা এটা মজা। তো মানে লাষ্টৰ অভাৰত খালি লাষ্টৰ বলত আনকি 2 ৰান লাগে তো ৱাইড মাৰ দিলে 1 ৰান লাগে এনেকুৱা এটা মজা নাই ক'তো পোৱা নাছিলোঁ। তো গাইছ কি মজা লাগিছে খেলা চাই। তো গাইছ আজি যোনখন খেলা হৈছে সেইজন মেইন হিৰ' ক'বলৈ গ'লে মেইন হিৰ' তো বিৰাট কোহলি মেইন হিৰ' একদম। তো তেওঁৰ কাৰণে আজি মানে খেলাখন জয় হ'ব পাৰিলে ইণ্ডিয়া। আৰু গাইছ ভিডিঅ'টো যি মানে আছে যদি ভিডিঅ' ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যোনসকল নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাগাল পাই আছোঁ একদম দেৱালী ভিডিঅ'টো ধামাকাটো বাই বাই।